এভৰিৱান পোনপ্ৰথমে মই মোৰ চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন বইল মাছৰ টেষ্টি ৰেচিপি। তাৰ বাবে মই এয়া মাছ 3 পিচ লৈছোঁ, বাঁহৰ গাজ লৈছোঁ আৰু পিঁয়াজ 2টা, আৰু ইফালে মই আলু আৰু স্কচ সৰুকৈ কুটি লৈছোঁ, বিলাহী লৈছোঁ এটা, আদা নহৰু আৰু জলকীয়াৰ পেষ্ট লৈছোঁ। তেনেহ'লে বলক বেছি পলম নকৰি আমি মেইন ভিডিঅ'টিলৈ আগবাঢ়োঁ। है खराले सुकोही काजुली जपादु सुकुर पतात धमाली सोले रे कोरे नुति पोसी निसुकोली जुली जा যাযাবৰী মোৰেনো হেঁপাহত ভুতলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা, জীয়াই তুলিলা মোক, জীয়াই তুলিলা মোক, জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে খিৰে খিৰে বুৱালা প্ৰেমৰ অলকানন্দ। পানী দিয়াৰ পিছত আমি কুকাৰৰ ঢাকোনখন মাৰি থৈ দিম। তাৰপিছত মই 4টা চিটি আহিবলৈ দিম। 4টা চিটি মৰাৰ পিছত ঠাণ্ডা হোৱাত মই বাতি এটাত বাকি ল'লোঁ। এয়া আমাৰ মাছৰ সিদ্ধ টেষ্টি ৰেচিপি এটা ৰেডি হৈ গ'ল। আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু চাইডত থকা টিলিঙাটো বজাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।